মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ দ্বাদশ শ্ৰেণীৰ যিহেতু তোমালোকৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মাজলৈ আজি লৈ আহিছোঁ যদি ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আহাচোন তেনেহ'লে অলপো পলম নকৰি প্ৰশ্নকেইটানো কি তাক আমি আলোচনা কৰোঁ 2022 চনত কি কেইটা প্ৰশ্ন আহিছিলে তাক তোমালোকক ক'বলৈ গৈ আছোঁ তোমালোকে লিখি ল'বা প্ৰথমটো প্ৰশ্ন হৈছে মানসিক শক্তি মানে কি নাইবা মানসিক শক্তি মানে প্ৰধানকৈ কেনে ধৰণৰ শক্তিক বুজোৱা হৈছে এই প্ৰশ্নটো 2015 চন আৰু 2020 চন আৰু 2022 চনত আহিছিলে উত্তৰখিনি মই ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকক কৈ দিম আৰু দ্বিতীয় প্ৰশ্নটো হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয় এইটো তোমাৰ 2022 চনত আহিছিলে তৃতীয় প্ৰশ্নটো চাবা জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয় এইটো 2017 চনত আহিছে আৰু 2022 চনত আহিছে তাৰ পাছৰ প্ৰশ্নটো আছে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতি সংঘাত ব্যাখ্যা কৰা এইটো 2022 চনত আহিছিলে আৰু 2020 চনত আহিছিলে তাৰ পাছৰ প্ৰশ্নটো চাবা কিশোৰ সংস্কৃতি কি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশবোৰ দুটামান উদাহৰণ দাঙি ধৰা বা উদাহৰণ কেইটামান লিখা এইটো তোমাৰ 2012 চনত আহিছিলে আৰু 2022 চনত আহিছিলে এটা 2015 চনত অহা যিখিনি তোমাৰ প্ৰশ্ন সেইখিনি ক'বলৈ গৈ আছোঁ প্ৰশ্নটো চাবা কৈশোৰ কালক কি দুখন জগতৰ সংযোগী কাল বুলি ক'ব পাৰি বা কোৱা হয় উত্তৰটো তোমালোকৰ যেহেতু মই পাছৰ ভিডিঅ'ত ক'ম এইটো আকৌ তোমাৰ 2013 চনত আৰু 2020 চনত আৰু 2015 চনত আহিছিলে তাৰ পাছৰ প্ৰশ্নটো কিশোৰ অৱস্থা প্ৰাপ্তি কোন দুটা ক্ষেত্ৰত আগতীয়া হয় এইটো 2015 চনত আহিছিলে বীৰ পূজাৰ আৰু এটা প্ৰশ্ন চাবা বীৰ পূজাৰ পবিত্ৰ কৈশোৰ কালৰ আন এক বৈশিষ্ট্য কথাখাৰী পাঠৰ আধাৰত চমুকৈ লিখা এইটো 2015 চনত আহিছিলে এতিয়া 2016 চনত অহা মই তোমালোকক ক'বলৈ গৈ আছোঁ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত সংগঠিত বা গঠিত হৈছে এইটো 2013 চনতো আহিছিলে আৰু 22 তোমালোকৰ আৰু কি চনত আহিছে 16 চনতো আহিছিলে এতিয়া 17 চনত চাবা 13 চন 16 চনত তোমালোকৰ এটা আহিছিলে কুৱেশ্যন হেতু আৰু 17 চনৰ কুৱেশ্যনটো চাবা ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে এটো 2014 চন আৰু 2017 চনত আহিছিলে তাৰ পাছৰ প্ৰশ্নটো চাবা জাতীয় পাঠ্যক্ৰম গাঁথনি 2005 চৰ যেহেতু পৰামৰ্শাৱলী সম্পৰ্কে লিখা এইটো তোমাৰ 2017 চনত আহিছিলে পাইছানে 16 চনৰ 17 চনৰ এটাই আহিছিলে চনৰ তোমালোকৰ হেতু প্ৰশ্নটো আৰু তোমালোকৰ এতিয়া মই 17 চনৰ কৈ আছোঁ এতিয়া তাৰ পাছৰ প্ৰশ্নটো চাবা কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী উদাহৰণসহ বৰ্ণনা কৰা তাৰ পাছৰ প্ৰশ্নটো চাবা তাৰ পাছৰ প্ৰশ্নটো 2018 চনত আহিছিলে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম থকা চাৰিটা মৌলিক বিষয় কি এইটো 2020 চনত আৰু 15 চনত আহিছে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পাছৰ প্ৰশ্নটো চাবা চমুটুকা বীৰ পূজা বিষয় খুব আহি থকা দেখিবলৈ পোৱা যায় বীৰ পূজা বিষয় তোমালোকে ভালদৰে এটা চাই যাবা পৰীক্ষাৰ বাবে আৰু তোমালোকে 2018 চনত একেটা আহিছে 19 চনৰ কেইটা চাবা কৈশোৰ কাল আন কি নামেৰে পৰিচিত তাৰ পাছৰ প্ৰশ্নটো মাধ্যমিক শিক্ষা জীৱনৰ আলি দুমোজা বুলি কোনে অভিহিত কৰিছে এই প্ৰশ্নটো 2019 চনত এইকেইটা প্ৰশ্ন 2019 চনত আহিছে আৰু এটা প্ৰশ্ন আহিছে 2019 চনত চাবা মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব কি এইটো 2012 চনতো আহিছিলে আৰু তোমালোকৰ 19 চনতো আহিছিলে আৰু 2020 চনত অহা প্ৰশ্নটো চাবা প্ৰতিটি শব্দৰ অৰ্থ কি প্ৰতিটি শব্দৰ অৰ্থ বিশ্বাস হয়নে যে আগৰ প্ৰশ্নকেইটা তোমালোকৰ উত্তৰ মই নাই দিয়া এইটো ভিডিঅ' যিহেতু মই ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকক দিম আৰু তোমালোকে যদি এই প্ৰশ্নকেইটাৰ পৰা তোমালোক উপকৃত হৈছে বুলি ভাবিছা তোমালোকৰ লগতে তোমালোকৰ বন্ধু বান্ধৱী উপকৃত হওক যিহেতু সেইবাবে তোমালোকে বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা আৰু অতিৰিক্ত প্ৰশ্ন এই লেসনটোৰ পৰা মই অতিৰিক্ত প্ৰশ্ন তোমালোকলৈ বাছি দিম যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তেনেহ'লে আজিলৈ ইমানেই আছিল পাছৰ ভিডিঅ'ত তোমালোকে উত্তৰৰ সৈতে মোক লগ পাবা তেনেহ'লে আজিলৈ সামৰিছোঁ